সফুৰা তেখেতক আমি আগবঢ়াইছোঁ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমাৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ নামত আজি গোলাঘাটত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে পৰম্পৰাগতভাৱে যোৱা 10 বছৰ ধৰি যি বঁটা প্ৰদান কৰি আহিছে তাৰ মাজত এই 10ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মোক এই পুৰস্কাৰ এটি বঁটা এটি আগবঢ়াইছে যিটো মই ভাষণত কৈছোঁ যে সাহিত্যৰথীৰ নাম জড়িত থকা এনেকুৱা বঁটাৰ ওজন মোৰ কান্ধে আচলতে বোজা ববই নোৱাৰে সেইটো ইমানেই মানে ওজন বেছি গতিকে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোকো এইটো ক্ষেত্ৰত অসমৰ সাহিত্য ভাষা এই সংক্ৰান্তত তেওঁলোকে মনতে বিবেচনা কৰি মোক যে বাছনি কৰিছে তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ আৰু সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা দেৱৰ অৱদানক মই পুনৰ শ্ৰদ্ধাৰে